আমি নিখিল বড়ো ছাত্ৰ সন্থা পুনৰবাৰ কোকৰাঝাৰ এই সদৰত বিটিআৰৰ এই সদৰ আমি এই বডোফা চিলড্ৰেন পাৰ্কত পুনৰবাৰ যোৱা 3 আৰু 5 তাৰিখ 3 তাৰিখে গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ ধন আলী বাহাৰ আলী ৰেহমান আলী তেওঁলোকৰ দ্বাৰা আৰু 5 তাৰিখে হিৰণময় খাখলাৰী তেখেতক বৰ্বৰভাৱে অন্যায়ভাৱে ধন আলী শেখবৰ আলী আৰু পাৰমিনা বেগম তিনিগৰাকী ব্যক্তিয়ে 3 তাৰিখত বৈশাগু চাই অহা সময়ত দুগৰাকী কণমানি শিশুৰীক গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ কৰিছিল দুধনৈত আৰু 5 তাৰিখে হিৰণময় খাখলাৰীক অন্যায়ভাৱে বৰ্বৰভাৱে এই ঘটনাক লৈ যেতিয়া আলোচনা কৰিব গৈছিল হত্যা কৰা হৈছিল হানি খুচি ডেগাৰেৰে। তো ইয়াৰ প্ৰতিবাদত ইয়াৰ উচিত ন্যায় আৰু জাষ্টিচ বিচাৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন জাতীয় দল সংগঠন সমগ্ৰ আমি ঐক্যবদ্ধভাৱে ধাৰাবাহিকভাৱে আমি আন্দোলন চলাই আহিছোঁ আৰু সেই হিচাপে যোৱা 25 মে তাৰিখে আৰু ইয়াৰ পিছত 27 মে আৰু ইয়াৰ পিছত 24 তাৰিখ এই জুন মাহত আমি তিনিলানি আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। দুধনৈত ধাৰাসাৰ বৰষুণৰ মাজত আমি ৰেলী কৰিলোঁ, কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি দায়বদ্ধতাৰে এই ঘটনাক লৈ আমাৰ যি দাবী আছিল ফাষ্ট ট্ৰেক কোৰ্ট ঘোষণা কৰিব লাগে আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰীয়ে ফাঁচি দিবই লাগিব, শাস্তি পাবই লাগিব। আৰু 3 নম্বৰ কথাটো আছিল যে কম্পেনচেশ্যন যি দিব লাগে দুৰ্ভগীয়া পৰিয়াল হিৰণময় খাখলাৰীক 20 লাখ টকা যি আমি সাহায্য প্ৰদানৰ কাৰণে দাবী জনাইছিলোঁ। দুগৰাকী কণমানি পৰিয়ালক 5 লাখ টকাকৈ দাবী জনাইছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি ইণ্টাৰভেনশ্যন হস্তক্ষেপ আমি বিচাৰিছিলোঁ, কিন্তু আজিলৈকে অসমৰ চৰকাৰৰ তৰফৰ পৰা কোনো তেনেকুৱা এই ঘটনাক লৈ পেলাই কোনো পদক্ষেপ লোৱা আমি দেখিবলৈ নাপালোঁ, শুনিবলৈ নাপালোঁ। আৰু ইয়াৰ কাৰণে পুনৰবাৰ আমি এই প্ৰতিবাদী কাৰ্যসূচী আজি চলিব 28 তাৰিখ, অহাকালি চলিব 29 তাৰিখ। ইয়াৰ পিছত কালি আমি ঘোষণা কৰিম যে আগন্তুক আন্দোলন কেনেকুৱা হ'ব। তো এই যে ধাৰাবাহিক অসমৰ যে গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ মাজবাট কাণ্ড হৈ গ'ল, ইয়াৰ পিছত ঢেকীয়াজুলি কাণ্ড অৰুণ বাগানত হৈ গ'ল, আৰু আজি আমি দেখিবলৈ পালোঁ যে যোৱাকালি ঠেলামাৰাত আকৌ গণধৰ্ষণ এটা চক্ৰ এটা পক্ষ যি চক্ৰই নেকি অসমত অশান্তি আৰু আই মাতৃ ভণ্টিসকলৰ ওপৰত চকু নজৰ ৰাখি পেলাই তেওঁলোকক আক্ৰমণ কৰি বিশেষ এটা পদক্ষেপ লোৱা যি আমি দেখিবলৈ পাইছোঁ, এইটো কোনো কাৰণত আমি হ'বলৈ নিদিওঁ, কোনো কাৰণত সহ্য কৰা নহ'ব। ৰাইজ আইন হাতত তুলি ল'ব লগা হৈছে, সেই পৰ্যায়ত যাতে কেতিয়াও নাযায়। আৰু ইয়াৰ কাৰণে অসম চৰকাৰ সজাগ সচেতনতাৰে কাম কৰিব লাগে। আমাৰ দাবীক লৈ আমি অটল, কোনো কাৰণত আমি বিচলিত নহওঁ। ধন আলী সি যোৱা 2023 ৰাজমেলাত সি ধৰ্ষণ কৰিছে এগৰাকী কিশোৰীক। ইয়াৰ পিছত সি বেলত আহিছে 3 মাহৰ কাৰণে। সেই বেলত থকা মানুহজনে পুনৰবাৰ গণধৰ্ষণ কৰিছে। ইয়াৰ পিছত হিৰণময় খাখলাৰীক হত্যা কৰিছে। তিনিটা ঘটনা এগৰাকী মানুহে এজন হত্যাকাৰীয়ে এজন ধৰ্ষণকাৰীয়ে কেনেকৈ কৰিব পাৰে? আৰু এইটো অসমত আইনৰ সুৰুঙা নেকি? আইন কেনেকৈ চলি আছে, প্ৰশাসন কেনেকৈ চলি আছে, সেই কথাটো আমি আজি সুধিবলৈ বাধ্য হৈছোঁ। আইনীভাৱে চৰম শাস্তি বিহিব লাগিব, এইটো আজি আমি পুনৰবাৰ দোহাৰিছোঁ। আৰু চৰকাৰৰ তৰফৰ পৰা উচিত সাহায্য, উচিত তদন্ত, ফাষ্ট ট্ৰেক কোৰ্ট, ন্যায়, জাষ্টিচ যেতিয়ালৈকে নাপায় নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজৰ বিভিন্ন জাতীয় দল সংগঠনৰ যি আন্দোলন কোনো কাৰণত স্তব্ধ নহয়, আন্দোলন চলি থাকিব। সৰু সৰু আন্দোলন হৈছে, বৃহৎ আন্দোলন হ'ব, ডাঙৰ আন্দোলন হ'ব। আৰু এইটো ৰোধ কৰিবৰ কাৰণে যিকোনো পৰিৱেশলৈ আমি যাবলৈ বাধ্য হ'ম। আমাক বঞ্চনা কৰা হৈছে, আমাক বৈষম্য কৰা হৈছে। আৰু চৰকাৰে যেনেকুৱা এই সুনীল গগৈ কাণ্ডত তৎপৰতা দেখিছে, মাজবাট আনন্দ কাণ্ডত তৎপৰতা দেখিছে, হয় আমি ভাল পাইছোঁ, কিন্তু দুধনৈ কাণ্ডক লৈ পেলাই চৰকাৰৰ তৎপৰতা কোনো কাৰণত আমি দেখা নাই। আমাৰ প্ৰশ্ন, জনজাতি হোৱাৰ বাবে আমাক বৈষম্য কৰিছে নেকি, ডিছক্ৰিমিনেশ্যন কৰিছে নেকি? সেই কথাটো আজি আমি এই কোকৰাঝাৰত এই যি ধৰ্ণা কাৰ্যসূচীৰ পৰা আমি পুনৰবাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ, আমি প্ৰশ্ন কৰিছোঁ। ধন্যবাদ। হ্যাঁ
বাজার হোক স্কুল কলেজত যোৱা हेलो हेलो निखिल बड़ो छात्र हंडा जिंदाबाद निखिल बड़ो छात्र हंडा जिंदाबाद हिरमय खाख्लारि हत्याकारी धर्नाली तालुकदारक फासि दियक आमाक लागे न्याय आमाक लागे न्याय हिरमय खाख्लारिखौ बुथारग्रा दायनिगिरिखौ फासि हो हिरमय खाख्लारिखौ बुथारग्रा दायनिगिरिखौ फासि हो निखिल बड़ो छात्र हंडा जिंदाबाद निखिल बड़ो छात्र हंडा जिंदाबाद हिरमय खाख्लारि हत्याकारी धन आली तालुकदारक फासि दियक हिरमय खाख्लारि हत्याकारी भार आलिक फासि दियक हिरमय खाख्लारि हत्याकारी रहमान आलिक फासि दियक धर्षणकारीक फासि दियक धर्षणकारी भार आलिक फासि दियक धर्षणकारी रहमान आलिक फासि दियक न्याय आमाक लागिबই न्याय आमाक लागिबই এই জুই জ্বলিছে এই জুই জ্বলিছে হিরময় খাখ্লারি হত্যাকারী ধন আলী তালুকদারক ফাঁসি দিয়ক হিরময় খাখ্লারি হত্যাকারী বাহার আলীক ফাঁসি দিয়ক ধন আলী তালুকদারকে ফাঁসি হোক ধর্ষণকারী ফাঁসি দিয়ক ধর্ষণকারী ফাঁসি দিয়ক ধন আলী তালুকদার ফাঁসি দিয়ক বাহার আলীক ফাঁসি দিয়ক বাহার আলীক ফাঁসি দিয়ক শেখবর আলীক ফাঁসি দিয়ক শেখবর আলীক ফাঁসি দিয়ক ধর্ষণকারী ফাঁসি দিয়ক We want justice জিনারি কলমরগো ফাঁসি হোক জিনারি কলমরগো ফাঁসি হোক जोंनो नांगौ justice no justice no rest मानसि बुथारग्राखौ फासि हो जिनारि खालामग्राखौ फासि हो रेहमान आलीखौ फासि हो बाहार आलीखौ फासि हो धन आलीखौ फासि हो फासि हो फासि हो no justice no rest no justice no rest we want justice we want justice जिनाली को फांसी हो बाहर आली को फांसी हो दोन आली को फांसी हो दोन आली को फांसी हो दोन आली को फांसी हो रेहमान आली को फांसी हो फांसी अब जों जिराया जास्टिस मोनाबा जों जिराया We want justice. We want justice. We want justice. No justice, no rest. No justice, no rest. फांसी खालामनांगौ जिनारि खालामग्राखौ फांसि होनांगौ रेहमान आलीखौ फांसि हो आमाक लागे न्याय आमाक लागे न्याय no justice no rest रेहमान आलीक फांसि दियक रेहमान आलीक फांसि दियक दिनै आं बेखौनो दाबि दिखांनो नागिरदों दिनै जोंहा मास मोननै जालांबाय खिन्थु दिनैहालागै जोंनि सरकारनिफ्राय
जेबो एक्शन बा स्ट्रिक्ट एक्शन जेबो आं नुनो मोनाखै बा जों नुनो मोनाखै बिसोर जोंनि जे बे दुधनैनि पुलिस प्रशासन जोंनि गवालपारा डिस्ट्रिक्टनि जे पुलिस प्रशासन बिसोरो जायफ्रा दुस्थकारि सुबुं जायफ्रा रेपिस्ट मार्डारार बिसोरखौ बिसोरो जेलाव हमना लांदों जों साबायखर बावो बिनि थाखाय जोंनि जे बे पुलिस प्रशासन दङ दुधनै आरो गवालपारानि किन्तु जेलाव लांनायला जोबथा एरिया नङा जोंनो नांगौ मुल दाबिया जोंनो फासिखौ नांगौ फासिखौ होथारनांगोन आरो बि जाथारनांगोन जों जुदि बिखौ जुदि फासि होआ जों जनानै थानो हानाय नङा कारन दिनै बे खेबसेल' घटना नङा बिसोरो बारे बारे बे कमिउनिटिनि मानसिफोरा बारे बारे लक्ष्य खालामनानै टारगेट खालामनानै जोंनि उन्दै उन्दै बिनानाव बेबायदि फुस्लायनानै लांनानै ओरै बारे बारे बिसोरो नस्थ' खालामगासिनो दङ जों मानो जना थानो दिनै बिसोरनि बेबायदि गाज्रि खामानि आखुनि कारणे दिनै जों जेथिया जों खबर लानो थांदों रायलायनो थांदों बै समावबो जोंनि गावनि असे जोंनि फंबायखौ बिसोरो दाननानै बुथारबाय दिनै आंनि फंबाया रुंसारि जानांबाय बिसोर माने मा बिसोरनि मेन्टेलिटियानो माने बेबायदि बिसोरो मानसिनि लिस्टआवनो गोलैया मानोना आंनि मेगननि सिगाङावनो बिसोरो एफा हामा माने दानदों जेथिया दानदों आं आखायाव जेबो गैया आंहा राहा गैया मा खालामनो आं लावथि नागिरनो साननायनो बिसोर आंनि फंबायखौ दाननानै सेस खालामबाय आं मा खालामनो उपाय गैया जानानै आं गावनो आवगायना थांनानै खस्थ' मस्थ'सो आं रेस्किउ खालामनो हादों थेवबो बिखौ आं हस्पिटालाव जोङो लांनानै सप्तासे गाहाम थानायनि उनाव फंबायखौ जों थेवबो बासायना लाखिनो हायासै किन्तु बेबायदि जाबाय जिहेतु दा जोंनो दुसिनि जे बे मुल हास्तिखौ नांगोन मास बि जोंनो नांथार खेलाया जों जनानै थानो हानाय नङा जों जनानै थाया बेखौ फासिखौ जोंनो नांथारगोन दिनै जों दुलाराय बर' फरायसा आफादनि गासै बेयाव ज' जानानै बेखौनो खावलायो बेखौनो जों बुङो जे जायफोरा दुष्कृति जायफोरा बाहार आली धन आली तालुकदार पारमिना बेगम शेखबर आली रहमान आली बिसोरखौ जोंनो फासिनि दाबिखौ नांथारगोन सरकारा बेखौ लाथारनांगोन मानो होनबा दिनै बे खेबसेल' घटना नङा बे 2023 डिसेम्बर मांखौआवबो जोंनि जाय हिरनमय खाख्लारि बिनि बिनानावखौ लांनानै रेप खालामदों बियो जेलाव थांनायनि उनाव गबोनायनि उनाव फिन खेब आरो बेबायदि घटनाखौ मावदों आरो आंनि फंबायखौ दिनै मार्डार खालामबाय माने मा जायो बिसोरो बारे बारे बिसोरनि मेन्टेलिटिया थिग नङा बिसोरनि हेबिट मोनसे बियो बेनिखायनो बारे बारे बे घटनाखौ बिसोरो मावगासिनो दङ थ' जोंनि जे बे पुलिस प्रशासन जोंनि ल'नि जोंनि सिस्टेम बेबायदि बारे बारे जाब्ला जों मा सिकिउर फिल खालामनो जों सिकिउर फिल खालामा बिदिब्ला बिनिखायनो जों जे बे जोंनि सरकार दङ डक्टर हिमन्त बिश्व शर्मा लोगोसे असमनि जे बे DGP महोदय जाहाथे एक्सनाव फैयो आरो जोंनो जे बे दायनिगिरि बिसोरखौ फासि होथारनो नांगोन बे जोंनि प्राइम दाबि जोंनि बे प्रथम दाबि बेखौ फासि होथारनो नांथारगोन लोगोसे जोंनि जा बे फंबाया रुंसारि जानानै थांबाय दिनै बे न'खरनि कारणे फंबायनि मुङै जाहाथे 20 लाख थाखा कम्पेनसेसनखौ होथारनांगोन लोगोसे दिनै जायफोर बिनानाव उन्दै गथ' 15 बोसोरनि जायफोर उन्दै बिनानाव गथ'आ जायनि जिउफ्रा दिनै खहा जाबाय बरबाद जाबाय भिक्टिम जानानै थाबाय रेपनि थ' बिसोरनि कारनेबो सानैनि कारनेबो 5 लाख थाखा कम्पेनसेसनफोरखौ बेखौ सरकारा होथारनांगोन आरो बेखौ होथारनो नांखागोन बेखौनो आं दिनै दुलाराय बर' फरायसा आफादनि जानानै लोगोसे आं गामिनि जानानै भिक्टिमनि फंबाय जानानै आं सरकारखौ खावलायहरदों बेखौनो আমি নিখিল বড়ো ছাত্ৰ সন্থা পুনৰবাৰ কোকৰাঝাৰ এই সদৰত বিটিআৰৰ এই সদৰ আমি এই বডোফা চিলড্ৰেন পাৰ্কত পুনৰবাৰ যোৱা 3 আৰু 5 তাৰিখ 3 তাৰিখে গণধৰ্ষণ দলবদ্ধ ধৰ্ষণ ধন আলী বাহাৰ আলী ৰেহমান আলী তেওঁলোকৰ দ্বাৰা আৰু 5 তাৰিখে হিৰণময় খাকলাৰী তেখেতক বৰ্বৰভাৱে অন্যায়ভাৱে ধন আলী शेखबर आली और पारमिना बेगम 3 गराकी व्यक्तिये